যিহেতু আমি জানিব পাৰিছোঁ তুমি APSC পৰীক্ষাত ৭৫ সংখ্যক স্থান ৰেংক লৈ পেলাই তুমি উত্তীৰ্ণ হৈ মিচিং সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছা। গতিকে এই বিষয়ে তুমি কি ক'বা, তোমাৰ অনুভৱ কেনে? মই ফাৰ্ষ্টত মানে ঈশ্বৰক মই ধন্যবাদ দিম। ভগৱানৰ কাৰণে মই আজি যি পাইছোঁ ভগৱানৰ কাৰণে পাইছোঁ, গডছ গ্ৰেচ বুলি ক'ব পাৰি। দেন মই চবকে মানে ইনস্পায়াৰ কৰিব বিচাৰোঁ। ঠিক আছে, ফাৰ্ষ্টত মই থেংক ইউ ক'ব বিচাৰোঁ পাপা, মা আৰু মোৰ ভণ্টি, যোনে মানে মোৰ এভৰি ষ্টেপত কেতিয়াও মানে মোক একো কোৱা নাই। মই কৈছোঁ APSC কৰিম, ঠিক আছে, মানে একো প্ৰেছাৰ এটা দিয়া নাই জব কৰিবৰ কাৰণে। চ' সেইটো কাৰণে মই থেংক ইউ ক'ব বিচাৰোঁ। আৰু বাকীবিলাককো মই ক'ব বিচাৰোঁ যে ট্ৰাই কৰিব লাগে, ঠিক আছে। ফেইলিয়াৰটো থাকিবই, ফেইলিয়াৰ থাকিলেও কি হ'ব লাগিব, ভাঙি যাব নালাগে। ভাঙি নগ'লে কি হ'ব, বিল্ডিং ষ্ট'ন নিচিনাকৈ আকৌ আমি উঠি আহিব পাৰিম। ফেইলিয়াৰটো চবৰে থাকে, মোৰো ফেইলিয়াৰ আছিলে। ক্লাছ 10ত মোৰ ইমান ভাল নম্বৰ অহা নাই, 90+ অহা নাই। 12ত ইমান ভাল নম্বৰ অহা নাই। মই নৰ্মেল গভৰ্ণমেণ্ট স্কুল এখনৰ পৰা পঢ়িছোঁ। তুমি পঢ়া শুনা কেনেদৰে প্ৰস্তুতি কেনেদৰে চলাইছা? পঢ়া শুনা লকডাউনৰ টাইমত মই বহুত সময় পাইছিলোঁ বাৰু, তেতিয়া মই ভালছে পঢ়িছিলোঁ। কিন্তু লাষ্ট টাইম যেতিয়া হৈছিলে মানে এবাৰ 2023টোত ইমান পঢ়িব সময় পোৱা নাছিলোঁ, বিকজ মই কামো কৰি আছিলোঁ লগতে। তুমি কিমান ঘণ্টাকৈ পঢ়িছিলা নিতু? মই লকডাউনৰ টাইমত পঢ়িছিলোঁ বাৰু 13-14 ঘণ্টা। কিন্তু লাষ্ট টাইম মানে এইবাৰ প্ৰিপাৰেশ্যনত মই ইমান সময় দিব পৰা নাছিলোঁ। যেতিয়া সময় পাওঁ, চাকৰি কৰাৰ পিছত যেতিয়া সময় পাওঁ তেতিয়াই মই পঢ়িব মানে ট্ৰাই কৰিছিলোঁ। তুমি এতিয়া এই উঠি অহা প্ৰজন্মবিলাকক তুমি যিটো আদৰ্শ আগবাঢ়ি গৈছা, তুমি এই প্ৰজন্মসকলক তুমি কি আহ্বান জনাবা? মই তাহাঁতক ক'ম যে চেষ্টা কৰি থাকিবলৈ, আৰু কেতিয়াও মানে নিগেটিভ হ'ব নালাগে। আৰু পেৰেণ্টছবিলাকক কেতিয়াও প্ৰেছাৰ দিব নালাগে, বা কেতিয়াও ক'ব নালাগে যে একো নহ'ব, একো কৰিব নোৱাৰিবা। সদায় ক'ব লাগে পাৰিবা পাৰিবা। তোমাৰ পৰিয়ালত কোন কোন আছে? মোৰ ভণ্টি, মা, পাপা আৰু দাদা আছে। থেংক ইউ।